হে দোস্ত ওয়েলকাম টু মাই ডিজিটেল আসাম। প্রথমত মাইক চাওক কেনে লাগিছে, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ। হে দোস্ত ওয়েলকাম টু মাই ডিজিটেল আসাম। সো আজি মই আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰণে। যিসকলে নিউ ভোটাৰ আইডি এপ্লাই কৰিছিল সেইসকলৰ বাবে সুখবৰ। সেইসকলৰ ভোটাৰ আইডি ইতিমধ্যে আহি পাইছে। চাওক পুৰা এক বান্ডিল। চাওক আপোনালোকে, মই গোটেইকেইটা নাম মাতি যাম এটা এটাকৈ। আপোনালোকে নামকেইটা শুনিব আৰু যদি সিহঁতক লগ পায় তেতিয়াহ'লে ক'ব যে মোৰ এইটো ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। ক'ব যে আপোনালোকৰ ভোটাৰ আইডি ইতিমধ্যে আহি পাইছে, আপোনালোকে আহি লৈ যাব। মই এতিয়া নামকেইটা মাতি আছোঁ। নাছিম উদ্দিন, চিনি পাব চাগে তাক। তাৰপিছত আৰু এটা আছে আয়েশা বেগম, চাওক। তাৰপিছত আৰু এটা আছে শিবিৰ উদ্দিন, তাক চাওক আপোনালোকে। তাৰপিছত আৰু এটা আছে নছিৰ উদ্দিন, চাওক আপোনালোকে। তাৰপিছত আৰু এটা আছে ৰুমানা বেগম, চাওক আপোনালোকে চিনি পাব। তাৰপিছত আৰু এটা আছে তাজ উদ্দিন। তাৰপিছত আৰু এটা আছে ৰেজিয়া বেগম। তাৰপিছত আৰু এটা আছে মুজিবুৰ ৰহমান, তাকো চিনি পাব নিশ্চয়, চাওক। তাৰপিছত আৰু এটা আছে জাবিৰ আলম, তাকতো একদম 100% চিনি পাব লাগে। তেওঁ এতিয়া পুলিচ হৈ আছে, চাওক। পুলিচৰ চাকৰি পাইছে ইতিমধ্যে। আৰু অলপ কেইদিনমান পিছত পৰেশ বৰুৱাৰ লগত কণ্টেক্ট কৰিব লাগিব। ইয়াৰ বাহিৰে তাক আৰু বেলেগ উপায় নাই। চাওক এতিয়া মই গোটেইকেইটা নামটো মাতাৰ কোনো সম্ভৱ নাই, তথাপিও মই 8-10টামান নাম মাতি দিছোঁ। আৰু এটা আছে ৰফিকুল ইছলাম, চাওক। আৰু এটা আছে পাৰভেজ আলম, চাওক। তাৰপিছত আছে কবাৰ, চাওক। কবাৰত কোনো নাম নাই। কবাৰত এনে ভোটাৰ ডিটেইলছ লিখা আছে। নিজৰ ভোটাৰ অধিকাৰ প্ৰয়োজন কৰক, গণতান্ত্ৰিক ভোট মজবুত কৰক, চাওক। মুখ্য নিৰ্বাচন বিষয়া অসম, চাওক আপোনালোকে। ইয়াতে কবাৰত এইটো লিখা আছে আৰু বেলেগ একো লিখা নাই। আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজ ফ'ল' কৰিব আৰু এটাকৈ লাইক কৰি দিব। তাৰপিছত ভিডিঅ'টোৰ শেষত আৰু এটা কথা কৈ আছোঁ যে আপোনালোকে যদি গড়ৰ বিট নাম্বাৰ চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এতিয়া এটা সুযোগ দিয়া হৈছে, আপোনালোকে চেঞ্জ কৰিব পাৰিব। আৰু মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, ইমেইল দিয়া থাকিব ডিছক্ৰিপশ্যনত। আৰু যদি আপোনালোকে চেঞ্জ কৰে বিট নাম্বাৰ চেঞ্জ কৰিলে বহুত এটা বেনিফিটছ হয়। আপোনালোকে IY গড় পাব পাৰে, আপোনালোকে ৰেচন কাৰ্ড পাব পাৰে আৰু এক্সেট্ৰা বিভিন্ন ধৰণৰ বেনিফিটছ পাব আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এতিয়া এটা চান্স আছে, আপোনালোকে বিট নাম্বাৰ চেঞ্জ কৰিব পাৰে। চ' আজিলৈ ইমানেই। জয় আই অসম।